প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল মনোৰম পৃথিৱীলৈ স্বাগতম জনাইছোঁ। আমাৰ পৌৰাণিক গ্ৰন্থসমূহত এনে ধৰণৰ কিছুমান ৰোচক আৰু ৰহস্যময় কাহিনী বৰ্ণিত আছে, যিসমূহ পৌৰাণিক কাহিনীয়ে আমাক আচম্বিত কৰি তোলে আৰু লগতে এই কাহিনীসমূহ পঢ়ি আমি যথেষ্ট আনন্দ পাওঁ। তেনে ধৰণৰ এটা ৰোচক আৰু ৰহস্যময় কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু কাহিনীটোৰ মাজলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা এনে ধৰণৰ ৰোচক কাহিনীৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আপোনালোকে হয়তো ভগৱান পৰশুৰামৰ বিষয়ে নিশ্চয় শুনিছে। পৰশুৰাম আছিল ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। পৰশুৰামৰ মাতৃৰ নাম আছিল ৰেণুকা আৰু পিতৃ আছিল যমদগ্নি, যিজন আছিল এজন তপস্বী আৰু খঙাল ঋষি। ঋষি যমদগ্নিয়ে নিজ তপোবলেৰে সকলো কথা জ্ঞাত কৰিব পাৰিছিল। আনকি তেওঁ তপোবলেৰে ভূত ভৱিষ্যত সকলোৰে জ্ঞান অৰ্জন কৰিব পাৰিছিল। লগতে তেওঁ ঐশ্বৰিক শক্তিৰে মৃত শৰীৰো জীৱিত কৰি তুলিব পাৰিছিল। আৰু পিতৃৰ দৰে পৰশুৰামো তেওঁ ক্ৰোধৰ বাবে সৰ্বপৰিচিত। মহাদেৱ শিৱই পৰশুৰামক পৰশু নামৰ এখন অস্ত্ৰ প্ৰদান কৰিছিল আৰু এই অস্ত্ৰখন সকলো সময়তে নিজৰ হাতত লৈ ফুৰাৰ বাবে তেওঁৰ নাম হয় পৰশুৰাম। এবাৰ পৰশুৰামৰ পিতৃ যমদগ্নিয়ে তেওঁৰ পত্নী ৰেণুকাক অৰ্থাৎ পৰশুৰামৰ মাতৃক কোনো এক যজ্ঞৰ বাবে নদীৰ পৰা পানী আনিবৰ বাবে পঠাইছিল। কিন্তু নদীত গৈ মাতৃ ৰেণুকাই এজন দৈব্য পুৰুষক নদীত স্নান কৰি থকা দেখা পালে আৰু মাতৃ ৰেণুকা এই দৈব্য পুৰুষৰ সৌন্দৰ্যত মোহিত হৈ বহু সময় দৰ্শন কৰি আছিল। আনফালে ঋষি যমদগ্নিয়ে যজ্ঞৰ বাবে জল আনিবলৈ পঠিওৱা পত্নীক উভতি নহা দেখি তপস্যাৰ বলেৰে পলম হোৱাৰ কাৰণ জানিবলৈ চেষ্টা কৰে আৰু সকলো কথা জ্ঞাত হয়। সেই সময়তে পৰশুৰামৰ মাতৃ আশ্ৰমত উপস্থিত হয় আৰু লগে লগে ঋষিয়ে তেওঁৰ 4 পুত্ৰক মাতৃক হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কোনো এজন পুত্ৰই পিতৃৰ এই আজ্ঞা পালন কৰিবলৈ অমান্তি হয় আৰু তেনে সময়তে পৰশুৰাম আহি আশ্ৰমত উপস্থিত হয় আৰু পিতৃৰ আজ্ঞামতে খন্তেক সময়ো পলম নকৰি হাতত ধাৰণ কৰি থকা পৰশু নামৰ অস্ত্ৰৰে মাতৃৰ শিৰচ্ছেদ কৰে। কিন্তু ভগৱান পৰশুৰাম পিতৃৰ ঐশ্বৰিক শক্তিৰ কথা জ্ঞাত আছিল। তেওঁ জানিছিল যে মাতৃক তেওঁ হত্যা কৰিলেও পিতৃক অনুৰোধ কৰি তেওঁৰ মাতৃক পুনৰ জীৱিত কৰি তুলিব পাৰিব। আৰু পিছত পিতৃ যমদগ্নি পৰশুৰামৰ কাৰ্যত প্ৰসন্ন হৈ তেওঁৰ অনুৰোধত পৰশুৰামৰ মাতৃ ৰেণুকাক পুনৰ জীৱিত কৰি তোলে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু যিমান পাৰে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।